নমস্কাৰ, মই অংকিতাই মোৰ ইউটিউব চেনেলে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। কালি যিহেতু সৰস্বতী পূজা আছিলে, সৰস্বতী পূজা বুলি ওচৰৰ মন্দিৰলৈকে যোৱা হ'ল বাৰু। আগতে সৰস্বতী পূজা বুলি ক'লে কলেজলৈ যোৱা হয়, স্কুললৈ যোৱা হয়, কিন্তু কালি অকণমানো যাবলৈ ইচ্ছা নগ'ল। আৰু যিহেতু কালি গণৰাজ্য দিৱস আছিল, গতিকে সৰস্বতী পূজা বহুত ঠাইত কালি পতাও নাই বাৰু। আমাৰ ইয়াতে মন্দিৰত কালি সৰস্বতী পূজা পাতিছিল, তাৰে দুটামান মই ভিডিঅ' ক্লিপ ৰাখিছিলোঁ, সেইকেইটা ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ দিনাখন গণেশ পূজাও আছিল। গণেশ পূজা আপোনালোকে কেতিয়া পাতে বাৰু জনাবচোন। আমাৰ ফালে কিন্তু সৰস্বতী পূজা আগদিনাখনেই গণেশ পূজা পতা হয়। আচলতে দুটা তিথিত পৰে নেকি গণেশ পূজা। কিছুমান ঠাইত গণেশ পূজা সেই সৰস্বতী পূজাৰ আগৰ দিনটোত নাপাতে, কোনোবা এদিন পিছত পৰে নেকি, মই পাহৰিছোঁ কথাটো, কিন্তু দুদিন পতা হয়। গণেশ পূজাৰ দুটা তিথিত থাকে নেকি। আমাৰ ইয়াত কিন্তু সেই সৰস্বতী পূজা আগদিনাখনেই গণেশ পূজা ভাগ পতা হয়। আৰু কালি সৰস্বতী পূজা বুলি বেলেগলৈ যোৱা নহ'ল, আৰু যিহেতু কালি গণৰাজ্য দিৱস আছিল। তিতাবৰ ফালে এপাক গৈছিলোঁ যদিও তাত ইমান আগতে সৰস্বতী পূজা বুলি ক'লে ইমান ভিৰ হয়, কালি কিন্তু অকণো ভিৰ হোৱা দেখা নগ'লে। কলেজত পাতে বাৰু, কিন্তু পাতিছে যদিও ল'ৰা ছোৱালী বহুত কম, সেইকাৰণে মোৰো যোৱা নহ'ল বাৰু। কেইটামান আমাৰ ইয়াৰে পূজাৰ ভিডিঅ' ক্লিপ ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লকচোন এতিয়া ভিডিঅ' ক্লিপকেইটা মই এতিয়া লগাই দিম, আপোনালোকে চাব। যদি চেনেলটো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'বোৰ মোৰ চাইছেনে বাৰু আপোনালোকে, চাবচোন। যদি কিবা বেয়া পায় কমেণ্টত ক'ব। নাজানো বাৰু মই ভিডিঅ' বনাব জানিছোঁ নে নাই জনা, কিন্তু চেষ্টাহে কৰিছোঁ যাতে বেলেগৰ দৰে ময়ো ভিডিঅ' বনাই যাব পাৰোঁ। প্ৰথমতে এয়া গণেশ পূজাৰ মই অকণমান ভিডিঅ' কৰিছিলোঁ বাৰু। এয়া গণেশ পূজাৰ দিনা ৰাতিপুৱা মই মন্দিৰলৈ, আমাৰ যিহেতু মন্দিৰতে সকলো পূজা পতা হয়, এয়া গণেশ পূজাও পতা হৈছে। পূজাত বহিছেহে, তাৰ অকণমান ভিডিঅ' ক্লিপ আপোনালোকলৈ লৈ আহিলোঁ। গণেশ পূজাৰ দিনাখন ইমান মানুহ অহা নাই বাৰু, যিহেতু এতিয়া ৰাতিপুৱা সময় হৈ আছে, সেইবাবে বেছি মানুহ নাই হোৱা, লাহে লাহে চাগে হ'ব। এয়া গণেশ পূজাৰ হোম চলি থকা তাৰো অকণমান ভিডিঅ' ক্লিপ মই কৰিলোঁ। গণেশ পূজা বুলি ক'লে আচলতে হোম যজ্ঞৰ লগতে বুন্দিয়া লাডুটোতো গণেশৰ একেবাৰে প্ৰিয়। সেইদিনাখন আচলতে বুন্দিয়া লাডু খাব লাগে। আমাৰ মন্দিৰত একেবাৰে মানুহ কম হ'ল বাৰু, এতিয়া হোম চলি আছে। এয়া নেক্সট ডে হয় ৰাতিপুৱা, যিহেতু সৰস্বতী পূজা। আগতে সৰস্বতী পূজা বুলি ক'লে নিজক সাজিবলৈ আগদিনাখনৰ পৰা প্ৰিপেৰেশ্যন কৰা হয়, কিন্তু যিহেতু মোৰ অকল মন্দিৰলৈহে যোৱা হ'ব, তেনেই সাধাৰণ এযোৰ কাপোৰ পিন্ধিছোঁ, তাৰে অকণমান শ্বৰ্ট লৈছোঁ। এয়া সৰস্বতী পূজাৰ দিনাখন ৰাতিপুৱা প্ৰথমতে আমি সেয়া দেখিলে শিৱ মন্দিৰত চাকি দি, এয়া সৰস্বতী দেৱীৰ ওচৰত আমি চাকি দিম। চাকি বন্তি জ্বলাই লৈ অকণমান দেৰি ইয়াতে থাকিম, আৰু তাৰপাছত মই তিতাবৰলৈ যাম। তিতাবৰলৈ গৈছিলোঁ এটা বিশেষ কাৰণত, মই কাণ ফুটাম বুলি গৈছিলোঁ, কিন্তু কাণ ফুটাম ওপৰত কাণফুলি এযোৰ পিন্ধিবলৈ ইমান মন আছিলে, ভাবিলোঁ ফুটাই আহোঁ। কিন্তু হস্পিটেলত গৈ মই ফুটাব নোৱাৰিলোঁ, যেনেকৈ গৈছিলোঁ তেনেকৈ উভতি আহিলোঁ, কাৰণ অকণমানো মোৰ সাহস নহ'লে, সেইকাৰণে মই কাণফুলি ফুটাব নোৱাৰিলোঁ। আৰু সেইদিনাখন মই যোনখন কলেজত আগতে পঢ়িছিলোঁ, সেইখন কলেজত সৰস্বতী পূজা পাতে যদিও এইবাৰ কিন্তু ল'ৰা ছোৱালী বহুত কম, ৰাস্তা একেবাৰে খালী দেখিছেনে। যিহেতু আজি গণৰাজ্য দিৱস, সেইবাবে হয়তো ৰাস্তাবোৰ খালী হৈ আছে নেকি। সৰস্বতী পূজাত অকণমানো ভিৰ হোৱা দেখা নগ'ল। এতিয়া তিতাবৰৰ পৰা ঘূৰি আহি ঘৰে পালোহি, কিন্তু
এগৰ মানে য'ত ত'ত অকণমান সৰস্বতী দেখিছোঁ আৰু এইখন বিদ্যালয়ত গণৰাজ্য দিৱসেই পাতিছে, সৰস্বতী পূজা নাই পতা, মানে তেনেকুৱা হৈছে। আৰু এইবাৰ দুইটা ডেট একেলগে মানে সৰস্বতী পূজা আৰু ৰিপাব্লিক ডে একেলগে পৰি গ'ল যে, সেইকাৰণে কিছুমান ঠাইত অকল গণৰাজ্য দিৱসহে পাতিছে। এয়া আকৌ তিতাবৰৰ পৰা আহি মই মন্দিৰ পালোহি। মন্দিৰত এতিয়া পূজা চলি আছে বাৰু। এই পূজা চলি থকাৰ পিছতে এতিয়া হোম হৈছে। এয়া সকলোখিনি হোমত এয়া হোম কৰি আছে। এতিয়া সেৱা কৰিব হ'ব আৰু মানে সৰস্বতী পূজা ভাগিলে আচলতে। সৰস্বতী পূজা বুলি ক'লে আগতে যিটো উৎসাহ থাকে আজিকালি একদম নাইকিয়া হ'ল সেই উৎসাহটো। আগতে এইবোৰ দিন আচলতে স্কুলত কলেজত থকা দিনবোৰত ভাল লাগে। এতিয়া যিহেতু মই কলেজত পঢ়ি আছোঁ যদিও মানে লগৰবোৰ যেতিয়া নেযাওঁ বুলি কয় তেতিয়া যাবলৈ মন নোযোৱা হয়, মনটো মৰি যায় নেযাওঁ, সেইকাৰণে ইয়াতে থাকিলোঁ আৰু। এয়া এতিয়া হোম হৈ আছে। হোম এতিয়া পূজা ভগাৰ পিছত অকণমান মই শ্বৰ্ট এটা লৈ দেখাইছোঁ, কেনেকুৱা পালে জনাবচোন বাৰু। ৰীল এটা বনাইছিলোঁ বাৰু। একেবাৰে তেনেই সাধাৰণ এযোৰ চাদৰ মেখেলা পিন্ধি গৈছিলোঁ, যিহেতু ওচৰতে হয় সেইকাৰণে তেনেই সাধাৰণভাৱে গৈছিলোঁ। এয়াই আছিলে আজি পূজাৰ ক্লিপখিনি। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ এটি ভিডিঅ'ৰ সৈতে আকৌ সোনকালে লগ পাই আছোঁ। বাই বাই।